গাইজ মোৰ ইউটিউব চেনেলটোৰ আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা সময় 10:30 হ'ল ভাবিছোঁ এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ আৰু আমাৰ দেহাই কান্দি আছে ইয়া আচলতে তাইৰ গা আকৌ বেয়া হ'ল পৰহি দিনা ৰাতিৰ পৰাই অকণমান চৰ্দি হৈ কালি পুৰা একদম ৰাতি খোৱাই নাই ভালকৈ পুৰা একদম মানে কিঙিয়া টাইপ হৈছে নাকটো পুৰা ব্লক হৈ গৈছে মেডিচিন খুৱাইছোঁ মেডিচিন খুৱাই আছোঁ তথাপিও বেমাৰ হওঁতে সোনকালে হয় কমতে টাইম লাগে আৰু এইটো যেহেতু সংক্ৰামক হয় চৰ্দিটো তাইৰ হোৱাৰ কাৰণে মোৰো হৈছে মোৰ হ'লেও মই ডাঙৰ মানুহ অকণমান সহ্য কৰিব পাৰোঁ বা জোৰ কৰি খাব পাৰোঁ তাইতো এইটো নোৱাৰে তাইৰ হোৱাৰ কাৰণে বেছি বেয়া লাগিছে ইমান দিন বেমাৰত পৰি আকৌ ভাল হৈছিলহে মাত্ৰ আকৌ এতিয়া বেমাৰত পৰিলে আৰু ইফালে আমাৰ ইয়াত দিৱালীও আহিল দিৱালী বুলি ক'লে আমাৰ ইয়াত কালী পূজা হয় আমাৰ ওচৰৰে মন্দিৰটো মই দেখাইছোঁ আপোনালোকক বহুতবাৰ আগৰ ভিডিঅ'ত দেখাইছোঁ আৰু দিৱালী আহিছে ইয়াত কালী পূজা ডাঙৰকৈ হয় ভাবিছোঁ কালী পূজাৰো কিবাকিবি যি পাৰোঁ অকণমান দেখুৱাম আমাৰ ইয়াত মানে কালী পূজাটো বেছিকৈ মনা হয় যিহেতু সন্মুখতে হয় পূজাটো ডাঙৰকৈ হয় আৰু এই 2 বছৰে যিহেতু পোৱা নাছিল এইবাৰ হ'ব আৰু তাকে ভাবিছোঁ অলপ দেখুৱাম আজি নহয় বাৰু আজি 2 নৱেম্বৰ আজি ধনতেৰাছ হয় আৰু ধনতেৰাছ বুলি ক'লে ঘৰত কিবা এটা সোণৰ বস্তু আনিব লাগে বুলি শুনিছোঁ আচলতে ঘৰত কিবা এটা সোণৰ বস্তু আনিলে ভাল তাকে ভাবিছোঁ কিবা এটা আনিম সৰু সুৰাকৈ হ'লেও এতিয়া যোৱা নাই ওলাই দোকানত যাম এতিয়া আচলতে যাবলৈ মোৰ লগৰীয়া নাই কোনো শাশুমাও যাব নোৱাৰে কাৰণ শাশুমা গ'লে দেহাক লৈ যাব লাগিল ঘৰত কোনো নাই আৰু এনেকুৱা অৱস্থাত দেহাক উলিয়াই নিব মন নাই ইমান ধূলি বালি তো যেতিয়া যাওঁ কি আনো আপোনালোকক দেখুৱাম দেহা হাই কৰি দিয়া দুটা নাই তাইৰ গা চা একদম বেয়া ভাল হ'লে ভাল আছিল সোনকালে এনে তাইৰ একো দিগদাৰ নাই ইমান ধুনীয়াকৈ খেলি থাকে পূৰা অকলে খেলি থাকে অলপ মোবাইল চাব তাৰপিছত খেলিব অলপ ধুনীয়াকৈ অকলে খেলি থাকে কিন্তু গা বেয়া হ'লে আৰু মোকে দিগদাৰি দিয়ে আৰু ৰাতিপুৱাৰ খোৱা লোৱা হ'ল ৰাতিপুৱা ৰুটি খালোঁ আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ কি পাৰোঁ কি নোৱাৰোঁ অকণমান দেখুৱাই থাকিম তো ভিডিঅ'টো চাই থাকিব শেষলৈকে ইয়াতে ভিডিঅ'ত জনী বুলি কোৱা Papa. Eating sugar, Papa. telling lies, Papa. open your mouth, twinkle, 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 Sulo. twinkle, 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 what? Tujai. Twinkle, little star, how I wonder what you are. Up above the world so high, like a diamond in the sky. A for B for ball. C for cat মানে মেকুৰী. D for dog মানে E for আমি দেখাই দিম E for কি কোৱাচোন E for elephant মানে হাতী ৰাজা F for fish মানে মাছ I for ice cream J for Dog. J for jug For dog. K for For kite. kite মানে চিলা Chila. বাই বাই দিয়া এতিয়া Bye bye. আৰু এতিয়া সময় 1টা বাজে 5 মিনিট আছে মই যে যাম বুলি কৈছিলোঁ অথনি যোৱা নহ'ল আচলতে কেইমাহজনী যাম বুলি কৈছিল যে নাযায় বুলি সময় মিলা নাই কাম আছে ঘৰত তো গধূলিয়ে যাম আৰু মই যাম দেহা ককাকৰ ওচৰত থৈ যাম এতিয়া ককাক যিহেতু ঘৰত নাই তেতিয়াই গধূলিয়ে যাই লৈ আহিম আৰু সেনেকৈ ভালকৈ ভিডিঅ' কৰিব পৰা নাই আৰু এটা কথা এইটো সেইদিনাও ভিডিঅ'টো পিন্ধিছোঁ আৰু তাৰ আগৰ ভিডিঅ'টো এইটো পিন্ধিছোঁ তাৰমানে যোনদিনা ভিডিঅ' বনাবলৈ সেইদিনা মই এইটো মেক্সিয়ে পিন্ধিব ভাবোঁ তেতিয়া ভাবিছোঁ মই মোৰ বাৰে এইটো মেক্সিয়ে পিন্ধি ভিডিঅ'টো ওলাই থাকোঁ তাৰমানে যিকেইটা দিনত এইটো পিন্ধোঁ সেইদিনাহে ভিডিঅ'টো বনাব নহয় মানে
যি কি নহওক এতিয়া দুপৰীয়াৰ ভাতৰ যোগাৰ কৰোঁ কি বনাওঁ চাওঁ টিভি লাগে ৰ'বা আৰু যি পাৰোঁ অলপ অলপ দেখাই থাকিব হে গাইজ দুপৰীয়া খোৱা লোৱা হ'ল ভাত তাত খালোঁ খাই বাছতখিনি ধুই আনিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল দেখাই অকণমান দিগদাৰী দি আছিল আৰু অলপ দেৰিকৈ যাম আৰু দোকানৰ ওলাই বস্তুটো যিটো আনিম বুলি কৈছিলোঁ সোণৰ বস্তুটো অকণমান দেৰিকৈ যাম আৰু আজি কেইদিনমান হ'ল 4-5 দিনমান হ'ল দেহাৰ কাৰণে কাপোৰ আনিলোঁ তাইৰ যিহেতু বাৰ্থডে আহিছে 7 নৱেম্বৰত বাৰ্থডে হয় আজি 2 তাৰিখ হয় নৱেম্বৰৰ বাৰ্থডে বুলি তাইক এযোৰ ড্ৰেছ দিলোঁ ভাবিছোঁ আপোনালোককো দেখাওঁ কেনেকুৱা লাগে জনাব তাইক পিন্ধাইছোঁ বাৰু তথাপিও আপোনালোকে জনাব কেনেকুৱা লাগে ড্ৰেছযোৰ দেখাওঁ বাৰ্থডে বুলি ক'লে বাৰ্থডে ইমান ডাঙৰকৈ নাপাতোঁ এনেই থুলমূলকৈ পাতিম সত্যনাৰায়ণ পূজা কৰিম আমি মানে আগতে যেতিয়া বাচ্ছা দেহা হোৱা নাছিল তেতিয়াই হাজবেণ্ড আৰু মই ভাবি থৈছিলোঁ যে যি বাচ্ছা আহিব সিয়াৰ বা তাইৰ বাৰ্থডেত আমি নাৰায়ণ পূজা কৰিম যিহেতু বাৰ্থডে বুলি ক'লে ভগৱানৰ কিবা এটা কৰিলে ভাল লাগে সেইকাৰণে নাৰায়ণ পূজাই কৰিম আৰু ড্ৰেছযোৰ আপোনালোকক দেখা পাব এয়া আনিছোঁ এটা জিন্স পেণ্ট কেনেকুৱা লাগিছে ক'ব এইটো মোৰ কিন্তু ভাল লাগিছে ড্ৰেছটো তাইক পিন্ধাওঁতেও ভাল লাগিছে আৰু ইয়াৰ লগত এইটো টপ আহিছে টপটো এনেকুৱা ফ্ৰক ডিজাইনৰ টপটো এনেকুৱা হয় ফ্ৰক ডিজাইনৰ আৰু এইখিনি তাই মানে সেইদিনা নিওঁতে ফুট লগাইছিল কাজলৰ সেইটো মানে খুলি দিওঁতে এনেকৈ ফুটটো সেইটো লাগি গৈছে এইটো টপটো এনেকুৱা ধৰণৰ এইটো টপ পিন্ধিলেতো দেখাই পাব আৰু এটা গেঞ্জি আনি দিছোঁ যিহেতু গেঞ্জি আছে হ'লেও ড্ৰেছৰ লগত পিন্ধাকৈ এইটো মিলিব এইটো এটা গেঞ্জি কিনি দিছোঁ আৰু এটা আনিলোঁ আৰু এটা জাম্পাৰ আনিলোঁ আচলতে দোকানত সেই অহা নাই তাইৰ জেকেট ছোৱালী মানুহে পিন্ধা জেকেট অহা নাই নৱেম্বৰৰ লাষ্টমানত আহিব বোলে কিন্তু তেতিয়ালৈ ৰখি থকা নাই এটা আনি দিলোঁ নতুন তাই পিন্ধিব পাৰিব যিহেতু ঠাণ্ডা পৰিছে এতিয়া এইখিনি আৰু বিশেষ একো কিনা হোৱা নাই যিহেতু সৰু বাচ্ছাৰ কাপোৰ চব তাই ডাঙৰ হৈ গৈছে সৰু হৈ যায় আৰু কিনি দিম পূজাত আৰু কিনি দিবই লাগিব আৰু মা ঘৰতো যাম মই তেতিয়াও কিনি দিব লাগিব মা ঘৰত যাম কেইদিনমান পিছত এইখিনি আৰু গাইজ গৈছিলোঁ দোকানলৈ আনিব আচলতে এটা দেহাৰ লকেট এটা আছিলে মানে সৰু আছিলে ডাঙৰ কৰিব দিছিলোঁ সেইটো অনাৰ কথা আছিল আজিলৈ কিন্তু সেইটো বনোৱা নাই সিহঁতে বনোৱা নাই কাৰণে দেৰিকৈ আনিম পাছত আনিম বুলি কৈছোঁ যেতিয়া বনোৱা হয় তেতিয়া লৈ আহিম আৰু আজি মই এইটো আনিলোঁ এইটো নাকফুলি আনিলোঁ এইটো নাকফুলি আনিলোঁ পিন্ধিয়ে ল'লোঁ আগৰ এটা আছিল সেইটো ৰিং আছিল এইটো আনিলোঁ এইটো পিন্ধি ল'লোঁ যিহেতু কিবা এটা বস্তু আনিব লাগে ঘৰলৈ সৰু হওক ডাঙৰ হওক আচলতে বস্তুৰ সৰু ডাঙৰ বুলি কথা নাই যিকোনো কিবা এটা আনিলে হয় এইটো আনিলোঁ জাষ্ট আহি পাইছোঁ আৰু এতিয়া মই ড্ৰেছ চেঞ্জ কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক ভালকে কোৱা কি খাইছা মেগী খাই মেগী খাইছে মোৰ মেগী খাইছে খামুদি কেনে হৈছে মেগী মোৰ বলি আছে বলিয়া বাই বাই see you see